গাইজ আজি মই শিকাম ইউটিউব লিংক কেনেকৈ কপি কৰে। তোমাৰ যে ইউটিউব চেনেল আছে সেইটো ইউটিউবটোৰ লিংক কেনেকৈ কপি কৰে। যদি আপুনি নৰ্মালি বিচাৰে ইউটিউবৰ পৰা এতে কত লিংক নাপাব। চাওক এতে কত চেনেল এতে কত লিংক নাপাব, মানে গোটেই ইউটিউব চেনেলটো বিচাৰিলেও আপুনি লিংক নাপাব। তেনেহলে আপোনাৰ ইউটিউব চেনেলটোৰ লিংক ক'ত পাব চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। প্ৰথমে আমি গুগল ক্ৰমত যাম বা যিকোনো এটা ক্ৰম ব্ৰাউজাৰত যাম। সাপোজ মই গুগল ক্ৰমত গ'লোঁ। গুগল ক্ৰমত যোৱাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আহিল। তাৰপিছত আমি ওপৰত চোৱা ৰাইট সাইডত 3 ডট আছে, 3 ডটত ক্লিক কৰিলোঁ। তাৰপিছত তলৰ ফালে আহিলে ইয়াতে চোৱা এটা বক্স চিষ্টেম ডেস্কটপ সাইট বুলি লিখা আছে, তাতে ৰাইট ক্লিক কৰি দিবা। ডেস্কটপ সাইটত ৰাইট ক্লিক কৰি দিবা। এনেকৈ ৰাইট ক্লিক কৰি দিলা। এতিয়া মোৰ মোবাইলটো ডেস্কটপ হৈ গ'ল। এতিয়া তুমি সিম্পলি সাৰ্চ কৰিলা ইউটিউব বুলি, ইউটিউব বুলি সিম্পলি ইউটিউব বুলি সাৰ্চ কৰিলা। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিল। তাৰপিছত ওপৰত চোৱা, একেবাৰে ওপৰত ৰাইট সাইডত চোৱা তোমাৰ ইউটিউব চেনেলটো আছে। তোমাৰ যদি ফটো দিয়া থাকে ফটোটো আহিব, বা যিকোনো ইউটিউব চেনেলৰ লগত যেটো ৱালপেপাৰ দিয়া আছে সেইটো আহিব ঘূৰণীয়া আকাৰত। একেবাৰে ওপৰত ৰাইট সাইডত এতে মাৰিবা। মাৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব ইউটিউব। তাৰপিছত ফাৰ্ষ্ট অপশ্যনটোত যিটো আছে ইয়ৰ চেনেল বুলি সেইটোত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে এনেকুৱা অপশ্যন আহিব। ওপৰত চোৱা ইউটিউব লিংক আছে, তে সাৰ্চ বটমত ইউটিউব লিংকটো আছে, এতে ক্লিক কৰিবা। এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া চাওক শিক্ষা 2.0 মোৰ ইউটিউব চেনেল। তাৰপিছত শ্বেয়াৰ বুলি লিখা আছে, তাৰপিছত কপি বুলি লিখা আছে, এতে কপি কৰি ল'বা। কপি কৰা হ'ল। এতিয়া আমি যদি কোনোবা ঠাইত গৈ বা যিকোনো জায়গাত যাই মানে হোৱাটছএপত বা ফেচবুকত গৈ শ্বেয়াৰ কৰোঁ। সাপোজ মই এইটো ইউটিউব চেনেল ইয়াত শ্বেয়াৰ কৰোঁ, তেতিয়া লিংকটো আহি যাব। পেষ্ট চাওক মোৰ ইউটিউব চেনেলৰ লিংকটো আহি গৈছে। এতিয়া ইয়াতে যদি মই ক্লিক কৰোঁ মোৰ ইউটিউব চেনেললৈ লৈ যাব। চাওক ইউটিউব চেনেললৈ লৈ গৈছে। থেংক ইউ গাইজ ভিডিঅ'টো চোৱাৰ কাৰণে। এনেকুৱা ধৰণৰ টিপছ পাবলৈ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো